আমি আজি এইটো আয়োজন কৰিছো ধৰক এতিয়া বৰ্তমান অসমত উচ্ছেদ মানে অমানৱীয়তা ভাৱে যেটো অভিযান মানে উচ্ছেদ অভিযান যেটো চলি আছে এটো বন্ধ কৰিব লাগে আমি এটো প্ৰতিবাদ কৰিছো আৰু লগতে যিসকল रोजगार যিসকলে কাম পোৱা নাই সেই रोजगारটো আমাৰ এটা মৌলিক অধিকাৰ হিচাপে চৰকাৰে ঘোষণা কৰিব লাগে আৰু বান কৰা কোহনিয়া যেটো আমাৰ অসমৰ যেটো স্থায়ী যেটো সমস্যা এই সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দিব লাগে এটো অনতি পলমে অসমৰ যেটো বান সমস্যা এটো নিৰ্মূল কৰাৰ কাৰণে আমি এটো চৰকাৰক জনাব বিচাৰিছো আৰু লগতে আমাৰ যেটো পাব লগা যেটো ভোটাৰশিপ আমাৰ অৰ্থনৈতিক স্বাধীনতা এই স্বাধীনতাটো আমাক লাগে অনতি পলমে যেহেতুকে 2011 চনৰ 2 ডিসেম্বৰত চৰকাৰে আমাক ভোটাৰশিপ দিম বুলি তেওঁলোকে আমাক কথা দিছিলে আৰু উচ্চ পদস্থ কমিটিয়ে হেতু পাছ কৰি দিছিলে এই গতিকে আমি বহি নাথাকো যেতিয়ালৈকে আমি ভোটাৰশিপ নাপাম অৰ্থনৈতিক স্বাধীনতা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব আমি চলাই যাই থাকিম আৰু লগতে আমাৰ এই বিটিআৰ অঞ্চলত এতিয়া বিটিআৰ অঞ্চলতো বিভিন্ন জায়গাত উচ্ছেদৰ কাৰণে তেওঁলোকে নোটিছ জাৰি কৰি আছে যাতে সেই নোটিছটো যাতে তেওঁলোকে আকৌ ঘূৰাই লয় তাত কোনো ধৰণৰ যাতে উচ্ছেদ যাতে নচলে এটো আমি অনুৰোধ কৰিছো যে অনতি পলমে উচ্ছেদৰ কামটো বন্ধ হ'ব লাগে বিটিআৰ এলেকাটো আৰু অসমত যিমানখিনি বিভিন্ন জিলাত উচ্ছেদ অভিযান চলাই আছে আৰু সেই উচ্ছেদটো বন্ধ কৰিব লাগে আৰু লগতে আমি এই বিটিআৰ ইলেকশ্যনৰ কাৰণে আমি নামি পৰিছো আৰু আমি যিমানখিনি পাৰো বিটিআৰত যেটো অন্যায় অত্যাচাৰ হৈ আছে ইয়াত কোনো ৰাজ্যৰ ডেভেলপমেন্ট হোৱা নাই 17 বছৰ বিপিএফে ৰাজ কৰিলে কিন্তু তাত যিখিনি আমি উন্নতি দেখিবলৈ পাব লাগিছিল বা ৰাজ্যৰ অৰ্থনৈতিক স্বাধীনতা হ'ব লাগিছিল এইখিনি আমি দেখিবলৈ পোৱা নাই তাৰ পিছত প্ৰমোদ বৰৰ এতিয়া বৰ্তমান 5 বছৰ মানে হৈ আছে গতিকে এই 5 বছৰতো প্ৰমোদ বৰৰ পৰা আমি যিখিনি উন্নতি আমি দেখিবলৈ পাব লাগিছিল এইখিনি আমি দেখা নাই আৰু তেওঁলোকে আমাৰ ওচৰত তেওঁলোকে ভিকু ভাৱনা দেখুৱাই আছে আৰু তেওঁলোকে মাজে মাজে একগোট হ'বলৈও বিচাৰে এটো এটা ভাৱনা দেখুৱাই আছে আৰু কেতিয়াবা তেওঁলোকৰ মাজত কাজিয়াও হয় হেতুকো আমি দেখিবলৈ পাই আছো যদি হেনেকে কৰি থাকে তেতিয়া হলে বিটিআৰ উন্নতি কেনেকে হ'ব তো বিটিআৰ উন্নতি আনিবৰ কাৰণে আমাৰ ভোটাৰ্স পাৰ্টি ইন্টাৰনেশনালে আমি সক্ৰিয়ভাৱে লাগি আছো আৰু অহাবাৰ আমি এই 40টা সিটত আমি ক্যান্ডিডেট দি পেলাই প্ৰাৰ্থী দি পেলাই আমি জিকিব পাৰিম বুলি আমাৰ এটা মানে দৃঢ় বিশ্বাস আছে গতিকে আমি আজি সেই কাৰণে আমি ইয়াতে এৱাৰনেছ হিচাপে লগতে আমাৰ যিখিনি ডিমান্ড আছে সেই ডিমান্ডটো আমি চৰকাৰক জনাবৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰক পত্ৰ আজি মানে পঠাম আমাৰ স্থানীয় যেটো আমাৰ উদালগুৰি জিলাৰ ডিচিৰ জৰিয়তে তো এইখিনি আমাৰ কাৰ্যকলাপ আজি হ'ব এইখিনি কৈ মই সামৰিছো সমাগত যেটো বিটিসি নিৰ্বাচন হে বিটিসি নিৰ্বাচনৰ আপোনালোকে ইউপিপিএল বিপিএফ আৰু বিজেপি প্ৰত্যাহ্বান জনাব কেনেকৈ আমি প্ৰত্যাহ্বান জনাম কিয়নো তেওঁলোকে অৰ্থনৈতিক স্বাধীনতাৰ কথা তেওঁলোকে নকয় আৰু তেওঁলোকে ভোটাৰশিপ দিবৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰে যাৰ কাৰণে আমি ওলাই আহিছো অৰ্থনৈতিক স্বাধীনতাটো আমাৰ সাংবিধানিক অধিকাৰ হয় এই অধিকাৰৰ কাৰণে আমি লাগি আছো আমি এই অধিকাৰ লমে আমি সাব্যস্ত কৰিমে হেতু গতিকে অৰ্থনৈতিক স্বাধীনতাটো লৈ পেলাই আৰু দেখত যেটো বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ হৈ আছে আমাৰ পাব্লিকৰ ওপৰত বা আমাৰ গৰীব মানুহবিলাকৰ ওপৰত এইটোৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছো যে এটা স্থায়ী শান্তি স্থায়ী এটা সমস্যাৰ সমাধান আনিবৰ কাৰণে আমি ৰাজ্যৰ ঘৰে ঘৰে যাম আৰু ৰাজ্যৰ গাঁৱে গাঁৱে গৈ পেলাই আমি এতিয়া অভিযান চলাই আছো আৰু সেই অভিযানটো
আমাৰ কণ্টিনিউ চলি থাকিব 40টা সিটেৰ ভিতৰত কেইটামান আহিব আপোনালোকৰ 40টা সিটৰ ভিতৰত আমি পৰাপক্ষত আমি 40টা সিটেই ল'ব বিচাৰিছোঁ তথাপিও আমি একেবাৰে 40টাৰ ভিতৰত 10% আমি ৰাখিমেই